ভিডিও এডিট কৰাতে ইমান কষ্ট মানুহ মাখানে বুজিয়ে নাপায় তাতে আৰু লাইক দিবাও টান পায় কিবা হ'ব ভিডিওটোৰে তোৰ আৰু ও মাইনা আমাক গোটেই এগলা ৰান্ধি বাঢ়ি খুৱাতে খুৱাতে তোৰ দেহাটোৰ যত্নই নলা একদম কলা পৰি গিছা তই এই খা ৰচোন ৰ মই কিবা এটা এডিট কৰি আছো নিমিলব পিছত আৰু আমাক খুৱাই থাকিলে কি হ'ব এনেকে বনে বনে তই দেখোন নাখায় খাচোন মই এতিয়া আনি দিছো মোৰ এনেকে তোক যাচি থকা সময় নাই যা এই দেখছা গোটেইখিনি নাখলা খাচোন খা এ মা কিবা দিগদাৰ দি আছা ঐ মালতী খুইৰেৰে জীয়াকক চানি দবদৈপা হৈছে খাই মাকে যি আছে সেয়ে টুকুতকে খাই খাচোন এখনি নম্ৰা এ মানিছোন দে কিবা এ বিনিতা খুইৰেৰে জীয়াকক দেখা নাই পাইতাৰা তই ইয়াতে ঘৰতে এনেকে বুঢ়ী হৈ থাক মোবাইলটো চাই চাই মোবাইল কি চাইছো নেকি মই কাম কৰি আছো এডিট কৰি আছো ভিডিঅ' মুঠতে তই মোৰ মাথাটো খালি গম পাইছা তাহুন দোকে দেখি মোৰ টাকা পৰা সহ্য নহয় তোৰ চেহেৰাটো চালি মোৰ বিৰাট দুখ লাগে কৰা দুখুনে কিবা ধৰ যা অলপ ইলাকে অলপ তেনে খাই দি তই তই খালি মই কিমান সুখ পাম জানা পাপু তাক দেও মিনি দেও তাহুন পটকে খাই তাইহে নাখল ইমান বেছি থাকে কি মা কি কথা ক দেখা নাই মোৰ ড্ৰেছ মই ডান্সৰ ক্লাছত যা তই সেই দেউধাও উঠি থাকাতে যাব যা দেখা নাই এটাই গোটাই খানা বনে বনে পুৰা ভাইৰাল হৈছে এটাই বা আৰু গান গাই গাই বা ৰাস্তাত দেখিলে মানুহ তাহাঁতৰ ফটো উঠা উঠে এ মা ৰ চয়েকে খা তাইক টেং টেঙা মা তাইক মানে বেলেগ আকৌ ভাল নাপায় তই বগা চাল দখৰাই ভাল পায় তাকো মেকআপ ধুনীয়াৰ কৰে যিয়ে নহওক তাই ভাইৰাল হৈছে তাহুন দিও তাই এ ঢোলকো মই দিলো হয় তাইক মই দিয়া নাই তাইৰ লগত অলপ ভালে আছো বৰদাকনিৰ লগত বয়া না তাইকো দিলো হয় নহয় আদা কেটলা দিলো হয় মই তাইকো অ মা আমি ক'ৰবাত বেলেগত যাং জয়ে মোৰ ইয়াতে একেটা মুখখন চাই থাকবা ইচ্ছা নাই ইচ্ছা নেগলিও থাকিব লাগিব গম পাইছা না তোৰ বাইকেৰ ভাং ভাজদাৰ খোলা নাই হাতৰ ওপৰতে তই পঢ়ি শুনি অলপ ডাঙৰ মানুহ হচোন এ মোক পঢ়া শুনাৰ কথা নকবি দে মই নাচিম ডান্সৰ স্কুল খুলিম তাই নাচব ডেন্সৰ স্কুল খুলিব কিবা লাভদাল হব নেকি হা ভাইৰেল হবা পাৰিবি ভাইৰেল নলো কি হল মইতো প্ৰগ্ৰাম কৰো প্ৰগ্ৰাম কৰিলি কি হল চলি চাচোন এক পৰক লগি ঘুমি আছে অ মাইনা মাইনা ঐ উঠা কি উঠছোন উঠ হে উঠ ইফালে নহয় মিৰাজ জীয়াকে বাচনৰ শব্দ শুনে শুনে মোৰ কাণ ঘলা কৰি দিছি উঠা হোৱা নাই উঠ হে কি চিনো মা সঁচা ভিডিঅ' বনাব লাগে উঠ দেৰি হৈছে উঠছো ভিডিঅ' নহয় তই বনাব লাগিব উঠ হে একফালে হেল্ল' গাইজ শুনি শুনি মোৰ কাণ ঘলা হৈ গেল নুঠা কিয় মাইনা এই চলি উঠছো উঠ মোৰ কথাটো শুন তই ধুনীয়া ধুনীয়া ভিডিঅ' বনাব লাগিব তই টাইপটো কমতি থকা না তোৰ ভিডিঅ' মানুহ বেছিকে চাব গম পাইছে না এইটো ফোনটো ল তই গান বিচৰো আৰু অলা মই আহি আছো উঠ দে চাং চল চকু মেল উঠ গাটো ধুলো মাত্ৰ গাটো ধুইও বাহিৰা চোতা খাই লগা হৈছে এই সৰু পেৰি আৰু মাজু পেৰি হৈছে ৰাজা চোতা দোকান খাইবাৰ নাই এতিয়া মই বাহিৰা চোতাত তিনকে থিয়া দিওঁ আৰু গা ধুব লাগিব এই চোতাৰ খাৰি কিনে অ বাইদেউ কি কথা কবা আহিছে আপুনি ৰাতিপুৱাৰ পৰা ঘৰ মোচা মন্দিৰ চাফা কৰা গোটেই ময়ে কৈছো এনেকে কথা নকব আৰু আপোনাক মই এটা কথা সুধবা আহিছো পাকঘৰৰ গাখীৰখিনি ক'ত গৈছিল কি জানো মই মেকুৰীটো খালাক নেকি মেকুৰীটো আপোনাৰ ধুমা মেকুৰীটো খাইছে এখনি গাখীৰ অলপ খালাকে কি হল কি হল গোটেই ঘৰৰ বস্তু মোৰ মতে আনে আপোনাৰ মতে কি বস্তু আনে বাইদেউ হয় নেকি এইবাৰ লাইটৰ বিল কোনি ভৰাইছিল আৰু LICৰ পইচা মাখা কোনি দিলা লাইটৰ বিল আকৌ আপুনি দিছি লাইটৰ বিল আধা মোৰ পৰাই লৈছি LICৰ পইচা আধা মোৰ পৰাই লৈছি কি মিছা কথা কয় আপুনি ডাঙৰ মিছা কথা কয় এই মাজু দেখনি আৰু কত দেখনি লগ হৈ মোক কামৰা বাইছা ও দুও লগ হৈছা লগ হৈ মোক খাবা আইছা কি হৈছে গাখীৰ খিনি অলপমান গাখীৰ খুৱাব পাকঘৰত একটু পাও গাখীৰ নাই গাখীৰ আমাক বেলেগ হবি বেলেগকে খাবি আমি খাবা পাৰো খাম খাবা নৰো প্ৰব্লেম আপোনাৰ হৈছে আপোনাৰ কাৰণে আমাৰ প্ৰব্লেম হৈছে আপুনি ওলাই যায় তোমাৰ কথা তোমাৰি বাইহা গাত তই এটা ৰাজা হব নাইবি এই বাইহা বন্ধু ক'ব পাৰিছে আপুনি চলা বুঢ়ী কথা ক'ব আহিছে তেওঁ মানে ডাঙৰ তেওঁৰে মতে ৰাজত্ব চলাই বেছি মোৰ আপুনি গইটা ডেন্সৰ পালে মোৰ আপুনি গাখীৰ খাব লাগিব
মইনা এই তুমি থাকাতে মই এই ছটা ও বা এ তুমি কি জানি মস্ত কাজে লাগছে জানা নহলি না মারামারি লাগবো বেটির ফটা না চাই যা হাতির মান মাইছি কিন্তু বাহিৰা ছটা খাইব লাগিব মই মনে মনে থাকে জানে না বাইদেউ তাই ৰাতিপুৱা হেল্ল' গাইজ হাই গাইজ মাৰি কাণ ঘোলা কৰি দিছে মোৰ মুখতহে মিঠা এতিয়া মানে পেটে পেটে চলে দেখছা মই যে মই দল লগৈ মাৰিব আহিছি মাইনা ও হাবা মা হাত দিলি কথা বেয়া আছে কি পাই কৰো হেল্ল' হয় আপুনি ঠিক জেগাতে ফোন কৰিছে মই বিশ্বাসী পণ্ডিত ৰাজা বৰুৱা পত্ৰিকাৰ স্থানটো মোক আপুনি হোৱাটছআপত মেছেজ কৰি দিব আৰু এখন তাইৰ ফটো দিব হা ঠিক আছে মই যাম বাৰু হ'ব 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 নাই নাই সেইটো আমি যাই আলোচনা কৰিম পে'মেণ্টটোনো কি বিয়াখন যদি ভালে ভালে হৈ যায় সেইটোৱে চবৰে কাৰণে মংগল দিয়কচোন হয় 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 ঠিক আছে হ'ব লগ পাম বাৰু খালি নামটো মনত ৰাখিব বিশ্বাসী পণ্ডিত ৰাজা বৰুৱা ধন্যবাদ কি হ'ল মোৰ কেতিয়াবা বহুত ভয় লাগে জানানে কিয় তুমি যদি মোক এৰি যোৱা মোৰ কি হ'ব হেট পাগলী মই আৰু তোমাক কিয় এৰি যাম তুমি সঁচাকে থাকিবানে মোৰ লগত সদায় থাকিম বাইদেউ মৃণাল দাই মোক যেতিয়া ক'লে আপোনাৰ কথা মই লগালগ আহিয়ে গ'লো পিছে মোৰ হাতত বহুত ধৰণৰ ল'ৰা আছে এতিয়া আপুনি কওক আপোনাক ডক্তৰ লাগিব নে ইঞ্জিনিয়াৰ লাগিব নে কিবা বেলেগ লাগিব ডক্তৰ ডক্তৰ লাগিব পিছে আপোনাৰ ছোৱালীটোৰ বয়স কিমান তাইৰ এতিয়া 23 বছৰ চলি আছে 23 বছৰ ন এইটো চাব পাৰে তো এইজন এজন ল'ৰা আছে কিন্তু এখেতৰ বয়সটো 32 বছৰ আগতে 25 বিচৰা চলি আন পাই দেখোন হ'ব বথুগা পচন্দ হৈছে কিন্তু চাওক মোৰ মানে এটা বেলেগ ধৰণৰ নাম আছে মোৰ নাম বিশ্বাসী পণ্ডিত ৰাজা বৰুৱা তো আপুনি ইনষ্টাগ্ৰামত চাওক মই কিমানৰ জোৰা লগাইছো মই চাইছো চাই কিনে তো তোমাক মাতছো ঠিক আছে খালি আপোনাৰ অলপ খৰচা হ'ব বাইদেউ একদম তুমি খৰচা কৰিব নালাগে যিমান টকা লাগে সিমান দিম কাৰণ ডক্তৰটো তো মোক অলপমান আপুনি চাওক মোক যিমান আপুনি খোজ কৰিব পইচা দি সিমানে কথাটো আগবাঢ়ি থাকিব টেনচনে নল'বা ঠিক আছে তে এইটো দান কৰি দিওঁ মই কথা আগবঢ়াই সিহঁতৰ লগত ওকে আপুনি একদম ভাল মানুহৰ হাতত এই কামটো দিছে মোৰ নাম বিশ্বাসী পণ্ডিত ৰাজা বৰুৱা মনত ৰাখিব দেই অ বাইদেউ এটা যে চলি আহিছিল দেখছি না আপুনি দেখছো ৰবা এই হাতত লেপটপ এটা লৈ কোনি জানে না এইটো তাইৰ কোনোবা আলহী কুটুম হ'ব কিজানি আলহী নহয় এই সি কিবা আপাৰ চেনেল আনে দৰাৰ চেনেল দৰাৰ সি আপাত দালা জানে না নাই কিয় মাতছি তাই তাইৰ সেই বুঢ়ী জীয়েকটোক বোলে বিয়া দিব কোনোবা ডাক্তৰ ডাক্তৰ পাব দে সেই বুঢ়ীটো ডাক্তৰ কি হ'ব বাইদেউ এতিয়া যদি ডাক্তৰ পায় চাওঁবাচোন এই সেনেকে বুলি নহ'ব কিয় বিয়া দিবা দিবি বুঢ়ীটোক আমাৰ অফিচত থাকাতে আমাৰ সৰু সৰু এটা থাকাতে সেই বুঢ়ীটোক বিয়া হবা দিম তাতে ডাক্তৰৰ লগত বিয়া হবা দিম না আমিও মাতিম দে নাচিবাতে সেই ধেমনিটো নহ'লে বিয়া দি দিব আপিটো আৰে বাবা কিয় ইমান খং কৰি আছা যোৱাকালি ৰাতি মোৰ ইমান টোপনি লাগিছিল ন মই শুই গলো এয়া চোৱা মই কাণত ধৰিছো চৰি তোমাৰ মেছেজৰ ৰিপ্লাই পাম পাম বুলি ৰাতি পোহৰ হৈ গ'ল কিন্তু মেছেজৰ ৰিপ্লাই নাহিল বেয়া পাইছো মই তোমাক আৰে চোৱা না ব'লা আমি ফুৰিব যাওঁ ক'ত যাবা এখন বহুত ধুনীয়া মুভি লাগিছে ব'লা চাব যাওঁ সঁচাই হয় ব'লা হেল্ল' গাইজ মই এটা গান গাম তুমি অহা বাটে সপোন হৰে এক ছেকেণ্ড মই মানে বহুত দিন পানী খনে
তুমি অহা বাটে সপোন হাৰে তই যে এতিয়া তোৰ নাকে মাতা আৱাজটো দি গান গাই আছা মই যে এফালে নাচি আছো তই গম পাইছা না মই ভিডিঅ' বনোৱাৰ সময়ত তই কিয় মাছত নাপে আনো কি মই ভিডিঅ' বনোৱা সময়ত নাজন নাতলো মই যে ইফালে ডান্সৰ প্ৰেক্টিচ কৰবা লাগে বৰকে নাচি কি উল্টাইছা তই গান গাই কি উল্টাইছা দেখা নাই ফলো আছে চামৰ কিমান ফলো মই যে কিমান প্ৰগ্ৰাম কৰো আজিও মোৰ কি প্ৰগ্ৰাম থ তোৰ যিহে ডান্স কৰা ময়ে না ইমান ভালকে ডান্স কৰিব জানো ততকে ময়ে ভালকে গান গাবা জানো গাই থৈ আকৌ ভাগ দিছো নেকি গাবা মই হৈ যা তই গান গালি গতাই আমাৰ টিঙত শিল পৰা আন পাই তই নাচলি এ কুঞ্জলকাই খোজ কাঢ়া দিয়া নদ্দা যিহে নাচ মই না ইমান ভালকে নাচিব পাৰো ততকে ময়ে ভালকে গান গাব পাৰো যা আহক 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 আহকচোন মনে মনে ভাল লাগিল বাইদেউ আপুনি যে মোক বিশ্বাস কৰি মাতিলে মানে কয় মোৰ নামটো বিশ্বাসী পণ্ডিত ৰাজা বৰুৱা সেইদিনা আপোনালোকৰ ডাঙৰ বাইদেউজনীক লগ পালো খুব ভাল মানুহ তেখেতৰ ছোৱালীৰ কাৰণে মই ডক্তৰ ল'ৰা এটাৰ লগত কথা পাতি আছো পিছে আপোনাক কি লাগিব কওক মোৰ হাতত এটা এক্টৰ আছে তো এক্টৰটো দেখাই দিওঁ ৰ'ব এই আছো কিমান এ ধুনীয়া body। বাবা ইলা এক্টৰ সেক্টৰ নালাগে তাই যদি ডাক্তৰ বিচাৰিছি মোক তাতকৈ ওপৰত লাগব মোক ইঞ্জিনিয়াৰ লাগব ইঞ্জিনিয়াৰ অ আছে ইঞ্জিনিয়াৰো আছে আপোনাৰ ৰাঘৱ চাদ্দা বুলি এজন আছে চৰি ৰাঘৱ কি আছিল ৰ'ব নামটো পাহৰি গলো এইটো ৰাঘৱ সিদ্দিকী আৰু এজন আছে ৰ'ব এজন আমাৰ গুৱাহাটীৰে ল'ৰা আছে অৰ্জুন বিশ্বাস বুলি এইজন চক কি ধুনীয়া ভাল লাগিছে নে ভাল লাগছে চলিটো বাবা ইহঁতে মানে একদম মানে মোক একদম পুৰা কৈ আছে ইমিডিয়েট লাগে ছোৱালীজনী ইমিডিয়েট লাগে মোৰ আপিটোক তো দেখাই কি ঠগা দেখা মোৰ পাইছো। আপি একদম সুখত ৰাখব তাক হা। বাবা তুমি ইয়াক ফিক্স কৰি দা ফিক্স কৰি দিবতো পাৰি বাইদেউ কিন্তু মই গম পাইছো ৰবা কিয় চিন্তা কৰিছা তুমি এইটো ল এডভান্সে দিছো মই তোমাক আৰু মানে এইটো এতিয়া একো নহ'ব লাগিব বহুত লাগিব খৰচা আছে বহুত তুমি চিন্তা নকৰবা মোৰ মতা বহুত ডাঙৰ চাকৰি আল্লাহ হ'ল মই দি দিম হ'ব বাৰু মই কথা আগবঢ়াও আপোনাৰ ছোৱালীৰ ফটোটো মই তেওঁলোকক দেখাও কিন্তু এটা কথা শুনা তাই ইয়াতে গম নাপাই এইবিলাক কথা বুজিছা না হ'ব কথা নাই বাৰু কোনে গম পাব মই ক'লেহে গম পাব মানুহে এনে কয় নেকি মোৰ নাম বিশ্বাসী পণ্ডিত ৰাজা বৰুৱা या दिया निया मैंने सिर्फ तुमसे ही प्यार किया तुमिও মোক সঁচাকে ভাল পোৱা নে কিয় নাপাওঁ পাওঁতো মোৰ কলিজা আধা সঁচাই যদি কোনোবাই দিব আহে আমাৰ প্ৰেমত বাধা তাক মই বনাই দিম গাধা নালাগে তুমি বনাব গান্ধা মই আছোৱে নহয় এতিয়া ব'লা অলপ ফুৰি আহো মই মানুহজনো বহুত লাকি বুজিছে একেখন ঘৰৰে তিনিজনী ছোৱালীৰ দায়িত্ব মই পাইছো মোতকে আৰু লাকি কোনোবা হ'ব পাৰে নে সেইকাৰণেতো মানুহে মোৰ নাম ৰাখিছে বিশ্বাসী পণ্ডিত ৰাজা বৰুৱা পিছে এজনীতো আপোনালোকৰ ইঞ্জিনিয়াৰ দৰা বিচাৰিলে ডাঙৰজনীয়ে বিচাৰিলে ডক্তৰ আপোনাক পিছে কেনেধৰণৰ দৰা লাগিব কওক এ মোক হেৰি লাগছিলা আৰ্থিটেক্ট এ বিল্ডিং চিল্ডিং যি বনয় হা এলাখান নক্সা কিবা আঁকে বোলে আৰ্কিটেক্ট আছে আৰে আৰ্কিটেক্টৰ লাইন আছে মোৰ তাতে আপোনাৰ ছোৱালীৰ বয়স কিমান কওক মোৰ ছোৱালীৰ 18 বছৰ সোমাইছি সৰু আছে পিছে মানে দৰাজনৰ বয়স 35 এইজন চাব পাৰে ৰঞ্জিত হালৈ বয়া লগা নাই পচন্দ হৈছে খালি অলপ ৰংটো কলা আপুনি বেয়া পাব নালাগে কিন্তু নাম্বাৰ 1 আৰ্কিটেক্ট গম পাইছে একদম বিল্ডিং চিল্ডিং মানে ধুনীয়া ডিজাইন কৰে আৰু টকাও বহুত আছে হ'ব দে মোৰ সৰুৰ পৰাই সপোন আছিল মই ডাঙৰ বিল্ডিঙত থাকাৰ হা, মোৰতো মতাটো নলিয়াকে কৰিবা এতিয়া বোলো আপিটো জহতে থাকিলো হয় হ'ব 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 সেইবিলাক চব হৈ যাব খালি বাইদেউ বাকী কেইজনী চাগে আপোনাক কৈছে মালটো টেনচন নলবা তুমি তাহাতে যদি দিবা পাইছি তাহুন ময়ো দিম য হৈ যাব তেনেহলে আপুনি চিন্তাই নকৰিব ৰঞ্জিত হালৈৰ লগত আপোনাৰ ছোৱালীৰ বিয়া খাটাং বুলিয়েই ধৰক তে
তোমালোকে এইবোৰ কি কৰিব বিচাৰিছা মই একো বুজি পোৱা নাই এইবোৰৰ পৰা আমাৰ একো বিপদ নহয়তো না 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 তুমি বেছিকে ভয় খাইছা চোৱা তোমালোকৰ লগত এই বিশ্বাসী পণ্ডিত ৰাজা বৰুৱা আছে আৰু ৰাজা দা যেতিয়া তোমালোকৰ লগত থাকিব তোমালোকৰ একো বিপদেই নহয় তুমি ভয় খাইছাতো তুমি সোধা তুমি তোমাৰ হাজবেণ্ডক সোধা যে সি এই কামটো নকৰাকে তোমাক এটা লাক্সাৰিয়াছ জীৱন দিব পাৰিবনে দুবেলা দুসাঁজ খুৱাবলৈও সি 1000 বাৰ ভাবিব লাগিব তোমাক কিন্তু এইটো এটা এনেকুৱা সহজ ৰাস্তা আমাৰ কাৰণে যিটো আমি কম সময়তে বহুত টকা ঘটিব পাৰো নে কি কওঁ প্ৰণৱ মানে প্ৰকাশ মই আপোনাৰ লগত সদায় আছো ৰাজাদা আৰু ৰাজাদা থাকালৈকে আমাৰ একো টেনচনে নাই আৰে মোৰ নাম ৰাজা বজাও সকলোৰে মই বেন বাজা বুজি পাইছ মই যেনেদৰে কৈ যাওঁ তেনেদৰে কৰি থাক চাবি অতি সোনকালে আমিও মাৰ্চেডিছ ল'ম আমিও ডাঙৰ ডাঙৰ অট্টালিকা থিয় কৰাম চিন্তা নকৰবা তোমাক যি টকা পইচা লাগে চব মই দিম মাত্ৰ তাক তুমি ঠিক কৰা বাপ্পা ও বেটির ফোনের কুপসা ও আমি ছ লড়াটো তাইরও পছন্দি লাগিল নিজে তো সব ব্রেইন নাইয়ে অ বেটি কি কথা কবা আহিছা তই কি কৈছা দৰা চাইছো মই ইছ এ বন্দাই আনলাক তিৰি উপাতে হৈছা দেখোন তই গিৰি মই কি গিৰি হৈছো হা তাক মই পইচা দিছো মোৰ আপিক লগি দৰা চাবা আহিছো তোৰ আপিক দৰা মই দিবা জানা এনেও তাইক বইটো কাই বিয়া পাতব কি কথা কবা আহিছা তই হয় নেকি তই চাই থাকবি মই ডক্টর তাতে তাইক বিয়া দিম এই গাল দিবি বেটি শাশুন জাকরা ঐ একে একে দুই মোৰ মনত লগালা জুই ইটা আমালো চাগে ৰবা না মই বহুত টেনচনত আছো কি হৈছে কিহৰ টেনচন তোমাৰ মাৰ বহুত বেমাৰ ডক্তৰক দেখুৱাইছিলো অপাৰেশ্যন কৰিব লাগিব বোলে বহুত টকাৰ প্ৰয়োজন ইফালে মোৰ এটা ফুটা কৰিও নাই তুমি কিয় এলা কথা মোক আগতে কনাই তুমি কিয় টেনচন ল'বা লাগে মই আছো নহয় মোৰ তুলনি বিয়াত সোণাৰ কাণ ফুলি আছে সাৰু আছে নাক ফুলিও আছে নাকটো মোৰ ফুটা নাইয়ে হেলা চব মই তোমাক দিম তুমি হেলা বেছি মাৰ অপাৰেশ্যন কৰিবা দিয়া কি সঁচা সঁচাই ইমান দেৰি কৰিলা হা তেতিয়াৰ পৰা ৰখি ৰখি মোৰ ভৰি বিষাই গৈছে একদম আৰু তোমাৰ হৈছে কি হা যেতিয়াই ফোন কৰো তেতিয়াই বিজি মোক যদি ভাল পাব মন নাই ন ডাইৰেক্ট কৈ দিয়া গুচি যাম মই ৰবা সেইবোৰ টপিক ষ্টাৰ্ট নকৰিবা এতিয়া মই অহা ইমান টেনচনত আছো কি হৈছে মাৰ বেমাৰ ডক্তৰে কৈছে অপাৰেশ্যন কৰিব লাগিব বুলি সেইকাৰণে এইকেইদিন চবকে ফোন কৰি আছো কিন্তু কাৰো পৰা সহায় পোৱা নাই এতিয়া তুমিয়ে কোৱা কি কৰো মই তুমি মোক এইবোৰ কথা আগৰ পৰাই কিয় কোৱা নাছিলা তোমাক টেনচন দিব মন নাছিলে ৰবা আমাৰ মাৰ লকাৰৰ চাবিটো মোৰ লগতে থাকে আৰু মাই তাত মোৰ বিয়াৰ কাৰণে ভালেখিনি পইচা জমা কৰিছিলে সেইখিনি মই তোমাক দি দিম বিয়াটো বাৰু হৈয়ে থাকিব মাৰ বেমাৰ ভাল হোৱাৰ পিছত আমি নিজৰ পইচা দিও বিয়া হ'ব পাৰিম কি হ'ল মোক ইমান দৌৰা দৌৰিকে মাতিলা যে প্ৰণৱ বহুত ডাঙৰ কথা এটা হৈছে কি হৈছে এতিয়া মই কি কৰো কোৱা এইবোৰ তুমি কি কৈছা কোনোবা বেলেগৰ পাপ লৈ মোক ব্লেম কৰিবলৈ আহিছা মই এইবিলাক একো নাজানো তুমি কি ক'ব খুজিছা এইবোৰ তুমিতো সকলো জানা মই একো নাজানো এইবিলাকৰ মাজত মোক নুহুবাবি অভদ্ৰ মোৰ
মোৰ ভাল পোৱাৰ এই মূল্য দিলা তুমি ইমান তললৈ নামিব পাৰিলা চালা হাৰাম জাদা তইতো মোৰ প্লেনিঙৰ মা বেহেন এক কৰি দিলি আৰে কি দৰকাৰ আছিল তোৰ এইবিলাক কৰাৰ এই ৰাজাই বেলেগৰ বেন বাজা বজাই তো মোৰে বাজা বজাই দিলি বে অ তোক তাতে ছোৱালী পটাব পঠাইছিলো আৰু পেট ফুলাব কোনে দিছে তোক হা কিয় কৰিলি তই এনেকুৱা কাম কিয় কৰিলি মোক ক্ষমা কৰি দিয়া ৰাজাদা হঠাতে এইবোৰ হৈ গ'ল মোক গমেই নাপালো কেতিয়া কি হ'ল হঠাতে হৈ গ'ল যি হ'ব লগা আছিল তো হৈয়ে গ'ল এতিয়া আমি ইয়াৰ পৰা কেনেকৈ বাচিব পাৰো সেইটো ভাব আপোনালোকৰ কাৰণে এইটো সৰু কথা হ'ব পাৰে কিন্তু মোৰ জীৱনটো ধ্বংস হৈ গ'ল ইয়াক মই কেতিয়াও ক্ষমা নকৰো আৰু এই গৰু তই কিবা ভুল কৰিছ হৈ যায় ডেকা কালতে এইবোৰ ভুল কিন্তু তই আহি ডাইৰেক্ট ঘৈণীয়েৰৰ আগত ক'ব লগা কি আছিল হা একো নাজানো বে তোক মোৰ লগত কিয় ৰাখিলো মই তাকে ভাবি আছো মোৰ নেক্সট প্ৰজেক্টত তোক মই লিড কেৰেক্টাৰত লোৱা নাই দেই বাপৰে বাপ তই কেতিয়াবা ফচাই দিবি ভাই সেইবোৰ বাদ দে সোনকালে কিবা এটা কৰিব লাগিব নহ'লে আমাৰ ডেঞ্জাৰ জোন ষ্টাৰ্ট হৈ গ'ল অ মাইনা গা ভাল পাইছা না অলপ কিবা হ'ল তোৰ আজি ইমান দিন ধৰি তোৰ এনেকে বমি হৈ আছে মূৰ ঘূৰাই আছে একবাৰ কাম কৰো যো ডক্টৰ তাতে যাওঁ ইমান নালগে যাবা মোৰ এনে গেছ উঠছি কাৰণে মোৰ বমি হৈ আছে এই গেছ চেছ হ'লেও ভয় লাগে দেচোন দে ইমান ফূৰ্তি কৰি থাকা আপিটো এনেকে পৰি আছা মই বাপেক আজিয়ে ফোন কৰিম নালগে ফোন মাৰবা মা নহয় মোৰ ভাল পাই মই ইনকে ভাল পাই যাম এনকে মোৰ ভাল নালগে নহয় নালগে একেদিন সদায় দেখোন মুখৰ মাত বোৰ নাই হে ময়ো ইমান বেয়া বেয়াকে কৈ আছো তাই দুখৰ মাত নাই কিবা এটা হৈছে দেখা কিবা হৈছে তোমাক কনাই তোমাৰ লগত দুৱাকে কটি হাগা কনাই মোক আকৌ তুমিহে গম পাবা মোৰতো কাষে দিয়ে নাযায় মোকো কনাই একেদিন আকৌ একেদিন আতে সিটোৰো মাত শুনা নাই না সেইটোৱে ভিডিঅ' বনাতে কোনোবা লালাকে এৰি চেৰি থৈয়ে গেল সেনাই হ'ব কিবা শোক পাইছি অলপ সেয়েতো ৰাজাদা আপুনি টেনশ্যনে নল'ব বস্তু আহি আছে মই সময়তে গৈ পাম এইখিনি লোৱা এইখিনি বেছি তুমি তোমাৰ মাৰ অপাৰেশ্যনটো কৰিবা এইখিনিৰে মোৰ বহুত সহায় হ'ব থেংক ইউ ছ' মাছ বঢ়িয়া 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 আজি তই মোৰ মনটো খুশ কৰি দিলি তই মোক আজি টকা দিলি গহনা দিলি আৰু মোক কি লাগে আমি যেনে ধৰণে প্লেনিং কৰিছো আমাৰ কামবোৰ তেনেদৰেই চলি আছে এতিয়া শুন আমি শেষ পৰ্যায় পাইছো শেষ পৰ্যায়ত কিন্তু আউট হ'ব নোৱাৰ ডাইৰেক্ট 6 মাৰিব লাগিব ভাল লাগিল মই ভবা মতে তই কাম কৰিব পাৰিছ এইবোৰ চব আপোনাৰ পৰাই শিকিছোঁ সেইকাৰণেতো মানুহে মোক বিশ্বাসী পণ্ডিত ৰাজা বৰুৱা বুলি কয় বাকী দুজনীৰ পৰা তই ঠিকেই বস্তু কিৰালি কিন্তু চালা তই এজনীক প্ৰেগনেণ্ট কৰি চব খেলি মেলি কৰি দিলি মেইন মালটো সিহঁতৰ তাতেই আছিল বাকী তোৰ ভনীয়েৰে শান্ত হ'ল নে নাই নাই দাদা তাই মোৰ লগত কথাই পতা নাই পাতিব 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 কিয় নাপাতিব টকা দেখিলে তোৰ ঘৈণীয়েৰাও মমৰ দৰে গলি যাব তই টেনশ্যন নলবি আমাৰ যিখিনি ইনকাম হ'ল সেইখিনি ভাগ বতৰা কৰা সময় আহি গ'ল আৰু অতি সোনকালে বিপদ আহি আমাৰ মূৰ নোপাওঁতে আমি এই জাগা এৰি গুচি যাব লাগিব বিশ্বাসী পণ্ডিত ৰাজা বৰুৱাৰ নাম সলনি কৰাৰ সময় আহি গ'ল বুজিছ কাপোৰ পেকিং কৰ যা কি কৈ আছ তই
দেখান হা অ মা তাই কৈছো সঁচাই ক'ব আহিছা তই হা তই মাছো নাক কাণ কাটলিয়ে হা এনে হাত দুটাই মোৰ ওপৰত হাঁহি থাকে এইবিলাক গম পালে ক'ত থাকব আমাৰ মান সন্মান আৰু এইগিলা কথা মই কাক কম হা বাইপেকতো ক'ব নোৱাৰিম কিয় মোক কল কৰিব দিছিলি এইগিলা কৰিব শিকাইছিলো তোক হা কিয় ভাব দিছিলো মই তোক কচোন ক কি হব আমাৰ ঐ মোৰ গডৰেজৰ খনা কথাখিনি কি হৈছে মই কি জানো মা কি হৈছে কি হৈছে তইহে জানা মোৰ গডৰেজৰ চাবি ক'ত থাকে বাকী কোনেও নাজানে সঁচা কথা কওঁ কি হৈছে মই কবা নোৱাৰো মোক কিয় তই ধৰিবা আহিছা মই দিম না কি আনকি গডৰেজৰ মোৰ মাখাটো নহয় হৈছে তোৰ ধুৱেনীত উঠা মাখাও গটাই নহয় হৈছে কি ক মোৰ শুনা মাখাও নাই কি হব এমা এতিয়া কি হব এই দুটাৰে কাম হব কিবা এই এনাতো এই বৰদাকনি বুঢ়ী জীয়াকটোক লাগি বৰ আনছিয়ে মোৰ সনা গহনা বেছি হলে বিয়া দিব তাই মই ঘৰৰ চপৰত চাবাৰ নাই যদি কিবা কাৰণত গম পাম কোনটো নিছি চব পুলিচ কেছ দিম মই বিজি 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 খালি বিজি কোনবা মৰি আছে এইডাল কিবা কি হলে ইমান দেউতাৰে কষ্ট কৰি আনা টকা কেইটা জমালো গডৰেজৰ পৰা মোৰ এই টকাৰ বেগটো নাই কি ক বেগটো নাই নেকি কি করলি বেগটো আরে মই গডরেজতে থৈছো এটা তইহে জানা মোৰ চাবিৰ কথা বেলেগেতো কোনো নাজানে চাবি তো মোৰ লগতে থাকে কি হল পইচা কেইটা মই কি জানো মোক যে তই এনকে ধৰবা আহিছা কাক ধৰিম ৰ লাহে লাহে কওঁ তাহোন শুনব ও মা এই দুটাৰ মাজতে কোনোবাই ল'বা পাৰে হাও হাল্লা আহিছে দেখোন কিবা হল বলচোন বল বল ওলাই যা তই মোৰ ঘৰৰ পৰা এই মুখখন দেখলি মোৰ খং উঠে মান সন্মান চব শেষ কৰি দিলা এখন গাঁৱৰ মানুহ লগ পালে কি হব কচোন ক হা কি হল খুড়ীমা কিয় মাৰি আছ তাই সেনকে এই নহয় আমাৰ ঘৰৰ মান সন্মান চব শেষ কৰি দিলা জানা না মাইনা হল কি কি হৈছে জানা না ও মাইনা কি হব ইয়াতে কচোন ক কিবা এটা ঐ মাক চাই জিয়া গৈছে এ সন্মান নহয় কল্যাক আমাৰ বংশ ৰবা হে তুমিও আমাৰ ঘৰত এতিয়া কিমান ডাঙৰ বিপদ এটা আহিছে গম পোৱা না তাই আমাৰ ঘৰৰে আপি হয় আমিও জানো ভাবি চিন্তি এতিয়া চব কৰবা লাগব তুন থাকলি নহয় তো এনকে ঐ তা আমাক সকলে গাঁৱৰ মানুহে খাইব সকলে এতিয়া তোহাৰ মুখে দিয়ে গম পাব যি জৰে জৰে আটা পাৰি আছা যি হল হল এতিয়াতো উপায় নাই এতিয়া এই জীৱনটো যদি ধ্বংস কৰছি তাৰ লগতে বিয়া দিবা লাগব ঐ ফোন কৰ্তা এসপ্তাহৰ পৰা ফোন কৰি আছো ফোনটো ধৰাই নাই মোৰ চাও বা চাও আবার তোর ফটোখান চাও দেখো শুন এইটোৱে আপা না সঁচাকে এইটোৱে আপা কিন্তু কোন মৰা সপ্তাহৰ পৰা ফোন উঠা নাই মোৰো ফোন উঠা নাই ঐ তই কি এলাকাত বৈপাৰ হৈছা উটিপলি তাই গাখীৰ ওলা বয়স তাই ইটাতে ভাল পোৱাৰ কথা বৈপা আছি ও মা মই ইয়াক ভাল পাও কি কথা কবা আহিছে এক চব কাণ ফাটি যাব এইটো তোৰ ভিন্দ হয় মই তাৰ চলিৰ মা কবা আছো কি কথা কয় মই ইয়াক ইমান ভাল পাওঁ আমাৰ মায়ে মোৰ কাৰণে বিয়াত সাঁচিব পইচা ভা চব ইয়াক দি দিছো ও বা ময়ো দেখোন তাক মাৰে মোৰে বনা লগা চব দিছো মোৰ কি হব তে মইতো তাৰ চলিৰ মা কবা আছো চুপ অ বেটি সেইকাৰণে সিদিনাখনৰ কথা সুধাতে তই আকৌ গম নাপাওঁ বুলি কৈছা অ মই তাকে জমা পইচা কেইটা তই ভাল লাগছা ৰব 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 এইগিলাখন আমি আমাৰ ঘৰৰ মাজত লাগি থাকি একো লাভ নাই সি বেটা কুকুৰে আমাৰ গোটেইকেইটা আপি জীৱনৰ লগত খেলা কৰছি আমি এনেকে থাকি হব নেকি তাক কিবা এটা ব্যৱস্থা কৰিব লাগিব নে কি কয় বাইদেউ তাক পুলিচত তাতে দিব লাগিব পুলিচত তাতে দিবা লাগিব আকে ঘৰত তিনটা আপিৰে ধন মাখা নি নহয় কৈছি সি পুলিচত দিবাই লাগিব তাক তোৰতো জীৱনে শেষ কৰছি কিবা এটা কৰিব লাগিব এটা কাম কৰো চলক আমি তিনটাই পুলিচত তাতে যাওঁ চলক চলক এনেকে যাওঁ তোমাৰ ঠাই একেলগে চলক আহক আহক বেলেগ বেছি নাপলি দেউতাই মই তোমাক আগতেই কৈছিলো এইবোৰ কৰিলে আমাৰ বিপদ হব বুলি এতিয়া কি কৰিবা এতিয়া কি কৰিম একো ভাবিয়ে পোৱা নাই ভাবিবলগীয়া একো নাই আৰু ইয়াৰ পৰা গুচি যাব না তুমি ঠিকে কৈছা মই আৰু ৰাজাদাৰ লগত কাম নকৰো ও বাবা
কাপোৰতে দে যো 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 যোবা যো যো যো। তইচোন কাপোৰে পিন্ধা নাই আৰু আমাক কি লগাইছা মই কাপোৰ তাতে যাই পিন্ধিম আৰু কি মাখা কি মই নাচপা যাম তাতে অভাৰ মেকআপ কৰবাই লাগব মোক ভাল লাগছে না লাগছি যো ইতা মা অ মা তই চিন্তা কৰি থাকবা নালাগে দে আমি তোৰ কাৰণে কিবা খোৱা বস্তু আনিম বাবা মা শুন নাহে দে ইতা তই কবি দে আমি যাম বুলি দে বাই যো 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 জলদি জলদি বাই বাই এই মানে যি হ'ল হ'ল এতিয়া সিমান চিন্তা নকৰবি আৰু যোৱা দিনকেইটা গেল এতিয়া এই অহা দিনকেইটাক লাগি ভাল শুনিছা না অ ইমান একো চিন্তা কৰি নাথাকবি তই অ মাইনা এহেঁতি গেল অ গেল আপুনি অলপ বহকচোন বাইদেউ মই আপোনালোক চবৰ কাৰণে চাহ লৈ আহোঁ नमस्कार 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 मेरा नाम विश्वासी पंडित राधे मोहन शर्मा है आपके घर में कोई पत्रिका है